ঘৰে ঘৰে কাম কৰে তাইৰ মানুহজনেও হৰিজনৰ কাম কৰে। আজি তাইৰ খুব দৌৰাদৌৰি। তেওঁলোকৰ হেনো আজি বিবাহ বাৰ্ষিকী। 33টা সাংসাৰিক বছৰ পাৰ কৰিলে। দিন হাজিৰা কৰা মানুহহালৰ তিনিটিকে সন্তান। সকলোৰে বিয়া বাৰু কৰি আজৰি। নাতি পুতিৰে ভৰি থকা এখন সম্পূৰ্ণ ঘৰ। কাম কৰা ঘৰকেইখনৰ পৰাও কিবা এটি উপহাৰ পালে। তাইৰ চকুজুৰি কৃতজ্ঞতাত তিৰবিৰাই উঠিছে। আজি হেনো সকলোৱে মিলিজুলি মাছে মঙহে এসাঁজ ভালকৈ খাব। তাই ক'লে তাইৰ মানুহজনে এই 33টা বছৰত যিমান মৰম আৰু মান দিছে, তাই সেইখিনিক লৈ বহুত সুখী। মানুহজনে ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব বিয়া হৈ অহা দিনাই হেনো তাইক দি দিছিল। তেওঁৰ বিশ্বাসক তাইও সততা আৰু শুদ্ধতাৰে সদায় মান দি আহিছে। মানুহজনে বোলে উপাৰ্জনৰ সকলোখিনি সদায় তাই আৰু সিহঁতৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণেই সাঁচি ৰাখে। নিজৰ কথা কোনোদিন ভাবিয়ে নেপালে হেনো। ভাল কাপোৰ এটা কিনি দিলেও ফটা কাপোৰ পিন্ধিহে কামলৈ যায়। তাই পিছে ধুনীয়াকৈ থাকি বৰ ভাল পায়। মানুহজনীৰ প্ৰতিটা হেঁপাহ যেন তেওঁৰ মানুহজনে পূৰ কৰি যাব। এইবোৰ কৈ কৈ তাইৰ চকুজুৰি চলচলীয়া হৈ পৰিছে। এগৰাকী পত্নীৰ বাবে এয়াই যে অসীম সুখ। তাই তাইৰ মানুহজনৰ ওচৰত চিৰকৃতজ্ঞ। প্ৰতি বছৰেই তাই আকৌ এবাৰ বিবাহ পাশত যেন আবদ্ধ হৈ যায়। হোমৰ জুই, মন্ত্ৰ উচ্চাৰণ, আশীৰ্বাদ, তাইৰ মন মগজুত এই সকলোবোৰৰ যেন পুনৰাবৃত্তি ঘটে প্ৰতি বছৰে। যেন তাই আকৌ এবাৰ নৌকন্যা হৈ পৰে। খৰধৰকৈ কাম বনবোৰ শেষ কৰি তাই উধাটো মাৰিলে ঘৰলৈ বুলি। আমিও তাই আজিৰ এই দিনটোত হিয়া ভৰা শুভেচ্ছা আৰু মৰমেৰে বিদায় দিলোঁ। এক অনুভৱ।